নমস্কাৰ বন্ধু-বান্ধৱসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে নয়নতৰা ফুলৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়। প্ৰকৃতিয়ে আমাক এনেকুৱা কিছুমান গছ-গছনি আৰু ফুলৰ ওপৰত ঔষধি দিছে যিবিলাক ব্যৱহাৰ কৰি আমি নিৰোগী হৈ থাকিব পাৰোঁ। এই ঔষধিবিলাকৰ ভিতৰত হৈছে নয়নতৰা ফুলো এজোপা ঔষধি। এই ঔষধিৰ ডাল, পাত, ফুল, গুৰি আদি ঔষধি ৰূপত ব্যৱহাৰ কৰা হয়। নয়নতৰা ফুল দুই প্ৰকাৰ, যেনে বগা আৰু গুলপীয়া। ইয়াৰ বগা ফুল জোপা ঔষধি গুণটো বেছিকৈ আছে। ইয়াৰ ফুল 12 মাহে ফুলে। নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে জানো আহক। কেঁচুমূৰীয়া বা পাইলছৰ বাবে ৰাতি নয়নতৰা ফুলৰ পাত 5 খিলা বা 7 খিলা ফুলো সম পৰিমাণে লৈ পটাত পিচি মলদাৰত ঘাঁহ হোৱা ঠাইত লগালে আপুনি সুফল পাব। হাই ব্লাড প্ৰেছাৰৰ বাবে 4 আঙুলমান নয়নতৰা ফুলৰ মূল পিচি ৰস 30 দিন খালে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকে। ৰাতিপুৱা খালী পেটত ঔষধটো খাব। মুখত খালমনীয়া হ'লে নয়নতৰা ফুলৰ পাত 3 খিলা বা 5 খিলা ৰস গাখীৰৰ লগত মুখত লগালে খালমনীয়া ভাল হয় আৰু ছাল উজ্জ্বল হয়। কেঞ্চাৰৰ বাবে নয়নতৰা ফুলৰ পাতৰ ৰস 1 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালে সুফল পাব। ডায়েবেটিছৰ বাবে ৰাতি এগিলাচ পানীত 5 খিলা পাত নয়নতৰা ফুলৰ তিয়াই থৈ ৰাতিপুৱা সেই পানীখিনি 10-15 দিন খাব। 10-15 দিন খোৱাৰ পিছত আপুনি টেষ্ট এটা কৰি চাব। কিন্তু এইটো 3 মাহ খাব লাগে। কটা চিঙা বা পোহা হ'লে বা পবা হ'লে নয়নতৰা ফুলৰ পাত পিচি লগাব লাগে, নাইবা ৰস লগালেও হয়। আপুনি যদি কমজুৰিত ভুগি আছে তেতিয়াহ'লে শুকান নয়নতৰা ফুলৰ মূল 100 গ্ৰাম ল'ব, মিচিৰি 400 গ্ৰাম ল'ব, দুয়োটা মিহলি কৰি পাউডাৰ কৰি ৰাতিপুৱা গধূলি ভাত খোৱাৰ আগত 1 চামুচকৈ খাব। এনেকৈ 10-15 দিন খালে আপুনি সুফল পাব। চুলি কোলা কৰিবলৈ হ'লে নয়নতৰা ফুলৰ পাতৰ ৰস 2 চামুচ চুলিত 2 ঘণ্টা লগাব, তাৰপিছত ধুই দিব। এনেকৈ 15 দিনতে আপুনি সুফল পাব। ডায়েবেটিছৰ বাবে বিলাহী এটা ল'ব, তিয়ঁহ এটা ল'ব, কেৰেলা এটা ল'ব, গুলপীয়া নয়নতৰা ফুলৰ 5 খিলা বা 7 খিলা ফুল ল'ব আৰু গৰম পানীয়ে ধুই ল'ব। মিক্সিত দি ৰস উলিয়াই ৰাতিপুৱা গধূলি ভাত খোৱাৰ আগত 1 চামুচকৈ খাব। 15-20 দিন খাব। খাই পিনি আপুনি টেষ্ট এটা কৰি চাব। কিন্তু ই 3 মাহ খাব লাগে এই ঔষধটো। সামগ্ৰীবিলাক নিজৰ বাৰীৰ সাৰ প্ৰয়োগ নকৰা হ'লে বেছি ভাল। নয়নতৰা ফুলৰ পাতৰ ৰস এলাৰ্জি হোৱা ঠাইত লগালে এলাৰ্জি ভাল হয়। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।